কৰিবা মা কলিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰা পৰিত্ৰাণ প্ৰভু জীয়ক কৰা পৰিত্ৰাণ প্ৰভু সকলোৱে ছাতি আনিছেনে নাই নাজানো বতৰ অৱস্থা বৰ ভাল নহয় ল'ৰালৰিবিলাকে ৰিহাৰ্চেল কৰি আহিছেনে নাই নাজানো চিঞৰ বাখৰটো ঠিকেই পাই আছে প্ৰভু বছৰটো সকলোৰে ভালে যাব লাগে আমাৰ মোহনেও ভাল ছোৱালী এজনী পাব লাগে এইখিনি প্ৰাৰ্থনা হৰে ডিঙি ফুলকি আহিব কিমান চিঞৰিব এইটো উল্টা হৈ আছে মাইক কেনেকৈ ধৰে নাজানো নে ইমান দিন কৰি আছো নহয় নহয় দুবছৰ গেপ গ'ল যে কোনটো পিছফাল কোনটো আগফাল বুজিয়ে নাপোৱা হ'ল ছাৰ ভালে আছেনে একে লাষ্টলৈকে সুধিছোঁ বা বহুত মানুহ হৈছে ন বহুত মানুহ বা হাতখনকৈ জোকাই দিয়ক ধুনীয়া 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 অ'কে এটা বাই বাই দিছে নেকি যাবলৈ দিছে নেকি আকৌ হা অঁ মই বোলে তেনেকৈ আছে যাবলৈ দিছে নেকি নমস্কাৰ সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ আন্তৰিক ওলগ জনালোঁ লগতে আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াকো ৰঙালীৰ ওলগ জনালোঁ আৰু এইখিনি মুহূৰ্তত এনেকুৱা এটা সুন্দৰ পবিত্ৰ মঞ্চত উপস্থিত থাকি আমি কেতিয়াও অশলাগী হ'ব নোৱাৰোঁ এইকাৰণেই কাৰণ দুটা মহামাৰী দুটা বছৰত আমি প্ৰত্যেকেই গম পাইছোঁ আমাৰ কেনেকুৱা দিনবোৰ গৈছিল দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ নিচিনা অৱস্থা কিন্তু সেইখিনি সময়ত যিসকলে আমাক জীৱন দান দিলে আমি ঘৰতে থকা সাৱধানে থাকিব পাৰিলোঁ সুৰক্ষিত হৈ থাকিব পাৰিলোঁ বিশেষকৈ ডাক্তৰ নাৰ্ছসকলক আৰক্ষী বিষয়াবৰ্গ কৰ্মকৰ্তাসকলক আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আৰু লগতে সাংবাদিকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এই মঞ্চৰ পৰা আপোনালোকৰ অহোপুৰুষাৰ্থ কষ্টৰ বাবে হয়তো আমি আজি এনেকৈ একগোট হৈ এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিছোঁ বহুত বহুত ধন্যবাদ ভগৱানে তেওঁলোকক কুশলে ৰাখক আৰু এই অনুষ্ঠান উপভোগ কৰি থকা যিসকলে চশমা পিন্ধি উপভোগ কৰি আছে তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইকাৰণে কাৰণ তেওঁলোকে আমাৰ এই অনুষ্ঠানটো পইচা খৰচ কৰি চাই আছে থেংক ইউ কমিটিয়ে সুধিছে মঞ্চত উঠাৰ আগতে ভাতটো খাম নেকি বাঢ়ি দিবলৈ কয় কথা পাতি ভাতো খাই থাকিম যা নহয় নহয় ছাগলীজনী হেনো নিজে কৈছে মই ঠাণ্ডা পৰি যাওঁ ভেকচিন সকলোৱে ল'লেতো আচ্ছা আমাৰ যিসকলে অকণমান সেইটো সময়ত কিবা কিবি বিভিন্ন মুখামুখি হৈছিল সমস্যা তাৰ ভিতৰত বিশেষ সমস্যা হৈছে টীকাকৰণ কাৰ হৈছিল হাত ডাঙৰচোন বাৰু আমাৰ এইজনে প্ৰথম টীকাকৰণ বেহাৰবাৰী ফালৰ পৰা একেলগে আগবঢ়াইছে হৈছেতো হৈছে একে লম্বাকৈ হৈছে না এতিয়া মানে লাহে লাহে ভাল হৈ গৈছে যে অকণমান আছেগে মানুহে ফুলিলে তুলসী বুলি কৈছে মণিব আহিছে আনিম মণিবক চাব নেকি চাব মণিক চাব নেকি কিয় কৈছিলে নহয় আহিলে বুলি ক'লে আহিছে মানে আমি অনুষ্ঠানটো মই ভাবিছোঁ দাদাই আমাৰ অনুষ্ঠান ক'ৰবাত চাই পেলাই সুধিলে নেকি সেইকাৰণে কৈ দিলে অনুমান মানে আমি ভাবিছিলোঁ আমি তাই ছোৱালী মানুহজনী এনেকৈ ঢেৰ ভিৰ ভাড় ওলাই আহিবলৈ অলপ অসুবিধা হয়তো আমি ভাবিছিলোঁ আমি দুটা অনুষ্ঠানটো কৰিম তেতিয়া মানুহখিনিৰ লগত আমি ব্যস্ত হৈ থাকিম তাই আহি বহি থাকিব সময় উঠিব কিন্তু মই যেতিয়া এখেতে সুধিলে মই ভাবিছোঁ আমাৰ অনুষ্ঠান চাইছে নেকি আমাৰ সোমাই আহোঁতে কৈছে আমাৰ দাদাই মানে তাই পালেহি বুলি গতিকে মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ সকলোৰে মৰমৰ পাপৰি বৰা ওৰফে মোৰ শ্ৰীমতী মণি হাত চাব কি খবৰ সকলো ভালে আছেনে সোমাই আহা ৰাইজে চাবলৈ বাট চাই আছে মিউজিক
কেনেকুৱা পালে মণি দুখ পালো কলিজাৰ কুকুৰাকণৰ এবাৰ প্ৰিণ্ট আউট উলিয়াই লৈ ঘৰত লৈ ফুৰিছে এৰি দিব নোৱাৰো তাইক এৰি দিব নোৱাৰো মোক মানে মই অনুষ্ঠান কৰিলে মাজে মাজে যেতিয়া বোৱাৰীসকলক দেখোঁ বিশ্বাস কৰা মোক ঘপকৈ তাইৰ কথাটো মনত পৰি মই সুকমাই ধৰে বিৰাট দুখ হয় মই বোলো নাই তুমি নগ'লেও কথা নাই আমি ফটো এখন লগত লৈ ফুৰিম ভালে একেলগে খাম একেলগে থাকিম সেয়া লগত লৈ ফুৰিছোঁ মণি কিমান দিন আমাৰ লগত থাকে নাজানো ছাইডবিলাক অলপ ফাটিছে আৰু মণি কিন্তু এটা কথা এতিয়াতো আপোনালোকে যেতিয়াৰ পৰা আমাক শ্ব'বিলাক চাইছে মোবাইলত হওক লাইভ হওক তেতিয়াৰ পৰা কেকে মোহনকে দেখিছে হয়নে নহয় মণিবাবুতো চাবলৈ মন যায় আপোনালোকে কেইটাৰ লগত হয়নে নহয় যায়নে মণিবাবু যায়নে মানে মোক নাযায় এইটোতো বেঙেনাই দি দিলে কিন্তু কথা হ'ল যে কেকেটাই মণিবাবুক লগত লৈ কিয় শ্ব' নকৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হয়নে নহয় বেলেগতো আছে ডাঙৰ প্ৰশ্ন কিয় মানে লৈ নুফুৰে কিন্তু 2017 মানে লগত লৈ শ্ব' কৰিছিল নহয় কেকে চাই গম পাই জানো সেই বছৰ মোক বিৰাট বেঙেনা দিছে মণিবাবুক লগত লৈ শ্ব' কৰে তাৰপিছত কাহিনীটো শুনক কওঁনে গালি পাই কৰো মোক 2017 মানত আমাৰ নগাঁও অনুষ্ঠানটোত মোক খবৰ নিদি পেলাই মণিবাবুক লৈ আহিল লগত মণিবাবুৱে দেখিছে একদম আধাটাই শেষ যিটো বয়সত ডাঙৰ হ'ব লাগিছিল সেইটো বয়সত পাহৰি থাকিলে বেলেগ কামত ব্যস্ত হ'ল ডাঙৰ হ'বলৈ তাৰপিছত মঞ্চলৈ কেকেটাই মণিবাবুক লৈ গৈছে একদম মুগাৰ মেখেলা ৰিহা চাদৰ একদম আতি বান্ধিছে চৰ্বি টাইটকৈ মঞ্চলৈকে নগাঁও মঞ্চলৈকে হাতত ধৰি পেলাই কেকেটা হাতত ধৰি মণিপুৰ এনেকৈ গৈ আছে কেকেটাৰ লগৰ ভাইটি কেইটামানে ফুৰিছে বাহ কেকেটা ছোৱালী ডাঙৰে সেই যে লাজ পালে তাৰপিছত মণিবাবুক লগত নিনিয়ে ধুনীয়া এই দৃশ্য এতিয়া বদনাম গাই থাকে মই আকৌ এইখন বাজানা ধুনীয়া বাজানা আপোনালোকে এই বিহু বুলি যে 101বিধ শাক খাব লাগে খাইছেনে নাই যি আৰু 101বিধৰ ভিতৰত খাইছেনে সকলোৱে খাব লাগে এই পৰম্পৰা বুলি নহয় আমি প্ৰত্যেকেই জানো বাৰু যে এই দেহৰ কাৰণেও খুব ভাল কিন্তু তাৰ মাজতে মই কওঁ হয়তো 101বিধ শাক আপুনি গোটাব নোৱাৰিবও পাৰে খাব নোৱাৰাৰ দুখ নকৰিব তাৰ সলনি আপোনালোকে ছাগলী মাংস খাই দিব ছাগলীয়ে চব খায় ব্যক্তিগত আমি মণি হোৱা অকণমান গগনা বাদনকে কৰি দিম দেই দাদা থেংক ইউ আপুনি গগনা জানে বজাব গগনা জানে মানে জানে মানে তই এইটো কি কথা সুধিছ বজাই দিম বুলি ক'লে যে মণিবাবুক দিছে মণিবাবুক দি দিয়ক সেয়া মণিয়ে কি কৰিব এইটো গগনাটো বজোৱাৰ কাৰণেহে বজাব জানো নে কি বুলি নুসুধিবি এইবিলাক থলুৱা বাদ্য আমাৰ প্ৰত্যেকেই হ'লেও অকণমান হ'লেও জানে মইতো বাৰু ভালকৈ জানো জানে আকৌ সুধিছে ইয়াক বজাই দেখক গগনা কিহৰ পৰা বনাই জানো এই শুন বাঁহৰ পৰা গগনা কেইবিধ কি এটা লাহৰি গগনা আৰু এটা আছিলে পাহৰি গলো এডাল লাহৰি আৰু এটা পাহৰা লাহৰীয়া পাহৰা গগনা মই কাষেদি কৈ দিম তুমি যদি পাৰা এটা লাহৰি এটা জমাধন ৰামধন ই অকণমানৰ পৰা মই এই অকণমান এনেকুৱা অকণমান পইণ্টৰ কাৰণে জীৱনত ছবাৰমান কনচিডাৰ পাছ কৰিছোঁ অকণমান তথাপি বোলে আও হৰি হয় এইটো কিন্তু একদম মিলিজুলি কৈ থাকিম দেই মাজে মাজে মানে এতিয়া বজাব লাগিব যে ফচি গ'ল সেইকাৰণে বেলেগ কথা উলিয়াই আছে আপোনালোকৰ মনটো মানে দাইল ভাত কৰি আছে কি কৰি আছে মনটো দাইল ভাত কৰি আছে হেল্ল' আজি প্ৰায় 2টা বছৰ ক'ভিড বুলিয়ে গ'ল যিহেতু চৰ্চা নাই তথাপিও আজি চবেই জানে তাই এইবিলাক কথা কিয় কৈ আছে বজা এটা সময় আছিল যেতিয়া একো কৰা নাছিল ব্যস্ততা নাছিল তেতিয়া এনেকুৱা এটা সময় আছিল বিজি ফৰ নাথিং গগনা বনাবলৈও সময় নাই নেলিয়া কটা এখন লৈ বাঁহ গছত উঠি যাওঁ ওপৰতে বাঁহ কাটি মিলাই তাতে গগনা বজাই দিওঁ শিকাওঁ শুনিব এটা হাত চাবৰি আপোনালোকে মানুহটো উঠাই ধ্বংস কৰি দিব বস্তুটো বজাই ল'বলৈ
তোমাক মজা অ'কে অ'কে ভালকে ৰেডি একো নাই কে দাঁতে বাঁহে লাগি জুই মাৰি দিছে আহিব একদম বিশ্বাস কৰোঁ বহুত দিনৰ মূৰত বজালোঁ গগনাৰ যিটো চেওঁটো মাতটো মোৰ ডিঙি একদম এই সুৰসুৰাই আছে আহি যাব ৰজ্জৰ ফল মিঠা অঁ বস্তুটো টান এডাল ভাঙিহে পেলাব এতিয়া বস্তুটো অলপ ৰাফ অলপ সেইডাল কিয় কামুৰি আছে ষ্টিল কাটো তই পাৰিবি উস্তাদি যে মাৰি আছ তই পাৰিবি বজাব দিয়ক মই কৈছোঁ ইমান দিনৰ মূৰত বজাইছোঁ কেনেকুৱা হৈছে বাৰু এইটো হেই এডাল বেজি পাইছে এনেকৈ চাই আছে বজালে বজা নহ'লে থৈ আহক এতিয়া তই বজা বহুত দিনৰ লগোৱা নাই উস্তাদিটো হেল্ল' মাইক টেষ্টিং এইটো হাতত দিয়ক অ' চা সেইটো মাইক্ৰফোন যে আছে কোনে লৈ আছিলে ইয়াৰ আগতে এই সমিতিৰ দাদা এজনে লৈ আছে অ' দাদাই মাংস ভাত খাই ষ্টেজত উঠিছে গোটেই মাংস গুনাই আছে বহুত বেয়া লাগিছে দে দে বাহিৰত কাঁহী পাতি লম এইটো বজা এই অলগদ্ধ উল্টা হৈ আছে গগনা পাত দুটা হৈ আছে এইবিলাক ল'ৰা ছোৱালী মূৰত চুলি বাঢ়ি একো নাহিলেই হ'ব লাভ এনে চেয়াৰটো কি বুলি আছিল কি খাওঁ খাওঁ কৰি পেলাই লিখে নহয় গাঁৱতো খোৱালে লৈ গ'লে মই চব বস্তু পাওঁ চা দে বজা আৰু বজাব নোৱাৰিলে চাবি বজাব পাৰিলে হাত চাপৰি মাৰিব শুনি ল'ব তালৈকে দি যা সুবিধাটো দিছে কোনে কাৰ কাৰণে পালে আজি যদি মণিক মই বিয়া নাপাতিলোহেঁতেন তাই আজি এখন সমিতিয়ে গগনা দিলেহেঁতেন তাই তই বজাব পাৰিলি মই যে সুবিধাটো এৰি দিছোঁ হাত চাপৰিটো কোনে পালে কমিটিয়ে গগনা দিবৰ কাৰণেহে মণিপুৰ দিয়া হৈছে তোক কি দিছে কমিটিয়ে অহাৰ লগে লগে মোক এটা বস্তু দিছে কি দিছে মই যে আহিছোঁ এইখিনি ল'ৰা এটাই কৈছে দিনো ওচৰতে দোকান এখনতে তাক মই কৈছোঁ কি কিনো এতিয়া ল'ৰাটো নাই বিচাৰি পোৱা নাই এইটো চিনি পাইছেনে খোজ মাৰি দিলে ইপা সিপা হৈ যায় বজা পাৰ নে নোৱাৰা ৰেডি গাওঁ আহিব টানি আছে ৰেডি পাৰিবি নে নোৱাৰা চা শিংটো কিবা পোৱালি হ'ব নেকি চা কিবা পোৱালি মহৰ নিচিনা মাত দিছে চা বজাচোন পোৱালি জগিল পেপা এইটো পেপাৰ আমাৰ মুকুতাদা চাইজ সি বজাব পাৰিব দিয়া ধৰা
নহয় নহয় পোৱালিটো লৈ গ'লে যে মাকক খং উঠিব ধুনীয়াকৈ মই ক'বলৈ হাত ফুৰাৰি বজাই আহি যাম ঐ জাহানো ঢোলটো বজাই দিয়ক হয়নে নহয় নাচিব লাগিব এতিয়া পেপা বজালে এটা গান গালে সংযোগ কৰিবনে কি হ'ল এতিয়া মান নাইকিয়া হ'ল এতিয়া সংযোগ কৰিব লাগিব আহিলে অসমীয়া বিহুখন পাতি জান বিহু বিহু লাগিছে খুৰী দেখিছে কিমান খুৰী ভৰি ধন্যবাদ একদম ধন্যবাদ দেই দাদা নাযাব দেই দাদা কোন নাযাব আৰু গান সহযোগ কৰিবলৈ হাত চাপৰি মাৰিব লাগিব ইয়াৰ ওচৰত আমাৰ শ্ৰদ্ধা বিতৃষ্ণা আছে আপোনালোকে মঞ্চ উপভোগ কৰিব ধুনীয়াকৈ অলপ অকণ আমাকো সহযোগ কৰি দিয়ক এই চামে কৈ চাচি লৈ নাহো মই আজি তুমি চেনাই ধন থাকিবা কহলে তোমাৰ মৰম চেনাকে কোনে দিলা বা কৰি জন নিদিবা চুৰি চেনাই ধন কৰি জন নিদিবা জুই নগাৰ চাং চাঙে বগাই গৈ আছিলো নগাৰ চাঙে চাঙে বগাই গৈ আছিলো ফুলজনী মাজনী